বিলাসীপাৰা চহৰত অবৈধ নাৰী দে ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এই মুহূৰ্তত টাইমছ 24 দৰ্শকসকললৈকে লৈ আহিছো এটা ব্ৰেকিং নিউজ। বিলাসীপাৰা চহৰত অবৈধ নাৰী দে ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। চহৰখনৰ বিছমিল্লা হোটেলত মহকুমা আৰক্ষী বিষয়া স্মৃতিৰেখা ফুকনৰ অভিযান। অবৈধ নাৰী দে ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহৰ হোটেলখনৰ পৰা আটক 3জন যুৱকক। জব্দ চিচিটিভিৰ হাৰ্ড ডিস্ক সহ বহু আপত্তিজনক সামগ্ৰী। দীৰ্ঘদিনৰে পৰা হোটেলখনত অবৈধ নাৰী দে ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া স্মৃতিৰেখা বাইদেউৰ নেতৃত্বত বিলাসীপাৰা চহৰত থকা বিছমিল্লা হোটেল নামৰ এখন হোটেলত এটা চাৰ্চ অভিযান চলোৱা হয় আৰু বাইদেউৰ নিৰ্দেশ মতে কিছু সামগ্ৰী তাত জব্দ কৰোঁ আৰু 3জন লোকক সোধা পোছা কৰাৰ বাবে থানালৈ অনা হৈছে। অভিযোগটো আছিলে যে বহুদিনৰ পৰা বিছমিল্লা হোটেলত কিছু অনৈতিক কাৰ্য চলি আছে। নিউজ ডেস্ক ৰিপোৰ্ট টাইমছ 24।